Hello everyone, welcome to Gyansila. So, আজি লৈছো আপোনালোকৰ কাৰণে ADRE model question paper part 3. এটো তৃতীয় খণ্ড হয় ইয়াৰ আগত অলৰেডি দুটা খণ্ড আমি আলোচনা কৰিছো যত GK আৰু social studiesৰ ওপৰত যিখিনি বহুত দৰকাৰী প্ৰশ্ন উত্তৰ হয় সম্পূৰ্ণ অসমীয়া মাধ্যমত আমি এই ভিডিও সিৰিজটো কন্টিনিউ কৰি আছো আহিবলগীয়া চতুৰ্থ আৰু তৃতীয় দুইটাৰ কাৰণে এই প্ৰশ্নকেইটা বহুত বেছি ইম্পৰ্টেন্ট হয় 100% common questions ইয়াৰ পৰা আপোনালোকে পাবই সো মিছ নকৰিব ভিডিও সম্পূৰ্ণকৈ চাওক আৰু ভিডিওৰ আপডেটছ সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো যদিহে আপোনালোকে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থব ঠিক আছে তো আওক আৰম্ভ কৰিছো আজি প্ৰথম প্ৰশ্নটোত আছে অসমৰ শিৱাজী বুলি কাক কোৱা হয় হু ইজ নন এজ শিৱাজী অফ আসাম তো ইয়াতে অপচন আছে নৰনাৰায়ণ লাচিত বৰফুকন ভাস্কৰ বৰ্মন প্ৰতাপ সিংহ তো ইয়াতে শুদ্ধ উত্তৰ কি হ'ব অসমৰ শিৱাজী বুলি কোৱা হয় কাক লাচিতক কোৱা হয় লাচিত বৰফুকনক কোৱা হয় অসমৰ শিৱাজী বুলি ঠিক আছে আৰু তেখেত আছিল কোন আমাৰ হৰাইঘাটৰ যুদ্ধৰ নেতৃত্ব দিয়া ব্যক্তিগৰাকী আছিল লাচিত বৰফুকন কেতিয়া হৈছিল হৰাইঘাটৰ যুদ্ধ এটো জানিবলগীয়া হয় যেহেতু এটো আছে তেখেতৰ বিষয়ে গোটেইখিনি জনাটো ভাল তো হৰাইঘাটৰ যুদ্ধ হৈছিল 1671 হৈছিল হৰাইঘাটৰ যুদ্ধ আমাৰ আহোমৰ ৰজা এইখিনি সময়ত কোন আছিল আহোমৰ ৰজা আছিল হৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা আছিল উদয়াদিত্য উদয়াদিত্য সিংহ আছিল আহোমৰ ৰজা আৰু মুগলসকলৰ ৰজা আছিল ঔৰংজেব বাট ইয়াতে মুগলসকলৰ ফালৰ পৰা নেতৃত্ব কোনে দিছিল ৰামসিংহই নেতৃত্ব দিছিল ইয়াতে ঠিক আছে এইখিনি জানিবলগীয়া হয় মনত ৰাখি থব নেক্সট কোৱেশ্চন কোনটো গ্ৰহক উইন্টাৰ প্লেনেট বুলি কোৱা হয় উইন্টাৰ প্লেনেট শীতকালৰ গ্ৰহ বুলি কোৱা হয় এটা আছে বুধ বৃহস্পতি শুক্ৰ শনি আৰু শুদ্ধ উত্তৰটো ইয়াতে হ'ব কি শুদ্ধ উত্তৰ হ'ব অপচন বি বৃহস্পতি ঠিক আছে বৃহস্পতি গ্ৰহক কোৱা হয় উইন্টাৰ প্লেনেট বুলি জুপিটাৰক কোৱা হয় ঠিক আছে শুক্ৰ গ্ৰহটোক কি বুলি কোৱা হয় ভেনাছক কি বুলি কোৱা হয় শুক্ৰ গ্ৰহক কোৱা হয় মৰ্নিং এণ্ড ইভিনিং ষ্টাৰ কোৱা হয় তাৰ পিছত আৰু লগতে কি কোৱা হয় শুক্ৰ গ্ৰহক কোৱা হয় আৰ্থ টুইন বুলি কোৱা হয় ভেনাছক আৰ্থ টুইন বুলিও কোৱা হয় পৃথিৱীৰ যমজ বুলি কোৱা হয় আৰ্থ টুইন বুলিও শুক্ৰ গ্ৰহক কোৱা হয় ঠিক আছে আৰু সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ যদি সোধে তেতিয়া কি হ'ব বুধ হ'ব ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চনটোত আছে বৈদ্যুতিক বাল্বৰ ফিলামেন্ট কোনটো ধাতুৰে গঠিত ইলেক্ট্ৰিক বাল্বৰ যেটো ফিলামেন্ট আছে তাত কোনটো মেটেল ইউজ কৰা হয় তাম লোহা টিন টাংস্টেন তো কাৰেক্ট আনসাৰ ইয়াতে হ'ব কি শুদ্ধ উত্তৰ হ'ব অপচন ডি টাংস্টেন ওকে নেক্সট কোৱেশ্চন নম্বৰ 4 দা আসাম ট্ৰিবিউন নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন আছিল ফাউণ্ডাৰ কোন আছিল ইয়াতে আছে বাণীকান্ত কাকতি ৰাধা গোবিন্দ বৰুৱা হেমচন্দ্ৰ বৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন বি ৰাধা গোবিন্দ বৰুৱা আৰু এখন কেতিয়া লঞ্চ হৈছিল আসাম ট্ৰিবিউন বাতৰি কাকতখন লঞ্চ হৈছিল কেতিয়া 1939ত ওকে ৰাধা গোবিন্দ বৰুৱা আছিল এইখনৰ প্ৰতিষ্ঠাপক ওকে নেক্সট ডিসকভাৰী অফ আসাম কিতাপখনৰ লেখক কোন হয় তো আমি ডিসকভাৰী অফ ইণ্ডিয়া খনৰ নাম শুনিছো সকলোৱে জানে এখন জৱাহৰলাল নেহেৰুৱে লিখিছে ডিসকভাৰী অফ আসামনো কোনে লিখিছে ইয়াতে আছে বাণীকান্ত কাকতি হেম বৰুৱা সতীশ চন্দ্ৰ কাকতি ৰুদ্ৰ বৰুৱা কি হ'ব শুদ্ধ উত্তৰ ইয়াতে হ'ব অপচন সি সতীশ চন্দ্ৰ কাকতিয়ে লিখিছিলে ডিসকভাৰী অফ আসাম ওকে তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 6 টোত কি আছে ভাৰতৰ নতুন সংসদ ভৱনটো কেতিয়া উদ্বোধন কৰা হৈছিল যেটো নিউ পাৰ্লিয়ামেন্ট বিল্ডিং আছে আমাৰ হেতু কেতিয়া ইনোগ্ৰেট কৰা হৈছিল উদ্বোধন কৰা হৈছিল তো ইয়াতে অপচন কেইটাৰ ভিতৰত শুদ্ধ কোনটো হ'ব নতুন যেটো পাৰ্লিয়ামেন্ট বিল্ডিং নিউ পাৰ্লিয়ামেন্ট বিল্ডিং হেতু উদ্বোধন কৰা হৈছিল কেতিয়া শুদ্ধ উত্তৰ হ'ব অপচন এ 28 মে 2023 এটো উদ্বোধন কৰা হৈছিল নিউ পাৰ্লিয়ামেন্ট বিল্ডিং ভেৰি ইম্পৰ্টেন্ট সুধি দিব পাৰে এনেকুৱা বিলাক তাৰ পিছত নেক্সট কোৱেশ্চনটোত আছে ভাৰতৰ নতুন সংসদ ভৱনটো কোনে ডিজাইন কৰিছে এইবাৰটো কোনে ডিজাইন কৰিছে তো ইয়াতে আছে এডুইন লুটিয়েন্স বিমল পেটেল হাৰ্বাৰ্ট বেকাৰ চন্দ্ৰকান্ত সম্পুৰা কি হ'ব কাৰেক্ট আনসাৰ তো ইয়াৰে কাৰেক্ট আনসাৰটো যেটো হ'ব হেতু হৈছে অপচন বি
বিমল পেটেল আৰু যেটো পুৰণি ওল্ড পাৰ্লিয়ামেন্ট বিল্ডিং যেটো আছিল পুৰণিটো কোনে ডিজাইন কৰিছিল ইয়াত যেটো অপচন এ আছে আৰু অপচন সি দুইটাই শুদ্ধ উত্তৰ হয় এডুইন লুইটেন্স আৰু হাৰ্বাৰ্ট বেকাৰ দুইটাই শুদ্ধ হয় ঠিক আছে আৰু চন্দ্ৰকান্ত চম্পুৰা অপচন ডি যেটো আছে ইয়াতে অপচন ডি যেটো আছে এইটো চন্দ্ৰকান্ত চম্পুৰা তেখেত কোন হয় তেখেত হৈছে ডিজাইনাৰ অফ ৰাম মন্দিৰ ডিজাইন কৰিছিলে তেখেতে ওকে জোনবিল মেলা কোন জনগোষ্ঠীৰ লোকে পালন কৰে জোনবিল মেলা পালন কৰে কোনে তো ইয়াতে আছে হনুৱাল কছাৰী আহোম ৰাভা তিৱা তো কাৰেক্ট আনসাৰ ইয়াতে কি হ'ব জোনবিল মেলা পালন কৰে তিৱা সকলে আৰু এখন কড হয় কোনখন ডিস্ট্ৰিক্টত হয় যদি সুধে হেয়া হৈছে মৰিগাঁও ডিস্ট্ৰিক্টত হয় জোনবিল মেলা ঠিক আছে নেক্সট কোৱেশ্চন কিমান চনত অসমীয়াক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে অসমীয়া ভাষাটোক কেতিয়া স্বীকৃতি দিয়া হৈছিল ইয়াত আছে 1950 1955 1960 1973 আৰু কাৰেক্ট আনসাৰ ইয়াতে কি হ'ব অপচন সি 1960 এটা যেটো অপচন ডি আছে 1973 ত কি হৈছিল 1973 ত অসমৰ ৰাজধানী কেপিটেল শিফট কৰা হৈছিল ক পৰা শিলঙৰ পৰা কলে দিছপুৰলৈ ৰাজধানী শিফট কৰা হৈছিল ওকে সো নেক্সট কোৱেশ্চন তুলৈ যোৱাৰ আগত এই দুটা আমাৰ ইবুক পিডিএফ হয় মক টেষ্ট সিৰিজ যেটো ৰুপিস 75 300 এমসিকিউ ইয়াতে আপোনালোকে পাব মক টেষ্ট সিৰিজ হয় বহুত বেছি ইম্পৰ্টেন্ট হয় আহিবলগীয়া পৰীক্ষাটোৰ কাৰণে আৰু আনখন হৈছে ৰুপিস 55 ৰ গ্ৰেড 3 কাৰণে জিকে আৰু সোশ্যাল ষ্টাডিজৰ ওপৰত ইবুক পিডিএফ হয় তো যদি দুইখন আপোনালোকে লব বিচাৰে তেতিয়া হলে এটো আমাৰ WhatsApp নাম্বাৰ হয় WhatsApp নাম্বাৰটোক আমাক কন্টাক্ট কৰি পেলাই আপোনালোকে লব পাৰিব দুইটা একেলগত ললে লগত আৰু এটা পিডিএফ ফ্ৰী দি থকা হৈছে স্পেশাল অফাৰ এটা আছে অধিক জানিবৰ বাবে WhatsApp কৰক ওকে নেক্সট কোৱেশ্চন নম্বৰ 10 জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত কোনে ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কোনে কৰিছিল ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কোনে তো তেখেতৰ মৃত্যুৰ পিছত ভাৰপ্ৰাপ্ত মিন্স এক্টিং প্ৰাইম মিনিষ্টাৰ ওকে এক্টিং প্ৰাইম মিনিষ্টাৰ ইয়াৰে এক্টিং প্ৰাইম মিনিষ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কোনে অপচন এ গুৰজাৰী লাল নন্দা ঠিক আছে ওকে আৰু তাৰ পিছত কোন হৈছিল প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী হৈছিল প্ৰধানমন্ত্ৰী ওকে নেক্সট অযোধ্যাৰ ৰাম মন্দিৰ কেতিয়া উদ্বোধন কৰা হৈছিল এইটো এটা ইম্পৰ্টেন্ট ডেট হয় মনত ৰাখিবলগীয়া তো অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা তাৰিখটো আছিল কিমান ইয়াতে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি 22 জানুৱাৰী 2024 ঠিক আছে তো এটো পৰীক্ষাত ইয়াতে এটো সুধিব পাৰে অযোধ্যা ৰাম মন্দিৰ কোনটো নদীৰ পাৰত অৱস্থিত হেতু হৈছে সৰজু নদীৰ পাৰত অৱস্থিত ওকে পৰমবীৰ চক্ৰ কোনে ডিজাইন কৰিছিল এটা আছে সাবিত্ৰী খানলকাৰ ৰাজকুমাৰ শুক্লা পিংগলি ভেংকায়া নন্দলাল বস তো কাৰেক্ট আনসাৰ কি হ'ব পৰমবীৰ চক্ৰ ডিজাইন কৰা ব্যক্তিগৰাকী হয় অপচন এ সাবিত্ৰী খানলকাৰ পিংগলি ভেংকায়া কি ডিজাইন কৰিছিল আমাৰ নেশনাল ফ্ল্যাগখন ডিজাইন কৰিছিল পিংগলি ভেংকায়া আৰু নন্দলাল বসু কি ডিজাইন কৰিছিল নন্দলাল বস তেখেত কোন আছিল আমাৰ সংবিধানখনৰ যিখিনি চিত্ৰ আছে সংবিধানখনৰ যিখিনি চিত্ৰ আছে সেইখিনি ৰূপাঙ্কন কৰিছিল সেইখিনি আঁকিছিল কোনে নন্দলাল বসে ওকে নেক্সট কোৱেশ্চন নম্বৰ 3 ইন্দিৰা গান্ধীৰ সমাধিস্থলটোৰ নাম কি ইয়াতে আছে বিজয়ঘাট ৰাজঘাট শক্তিস্থল শান্তিবন কাৰেক্ট আনসাৰ ইয়াতে কি হ'ব ইন্দিৰা গান্ধীৰ সমাধিস্থল বিজয়ঘাট হয় নেকি নহয় বিজয়ঘাট কাৰ হয় বিজয়ঘাট হৈছে লাল বাহাদুৰ শাস্ত্ৰী ৰাজঘাটটো মহাত্মা গান্ধী আমি জানো শক্তিস্থল শক্তিস্থল হয় ইন্দিৰা গান্ধীৰ সমাধি ক্ষেত্ৰটোৰ নাম আৰু শান্তিবন কাৰ হয় শান্তিবন হৈছে জৱাহৰলাল নেহৰুৰ সমাধিস্থলটোৰ নাম হৈছে শান্তিবন বিজয়ঘাট লাল বাহাদুৰ শাস্ত্ৰী আৰু এটো হৈছে আমাৰ MK গান্ধী ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চন পৰাগ নামৰ উৎসৱটো কোন সম্প্ৰদায়ৰ লোকে পালন কৰে পৰাগ
নামৰ উৎসৱটো কোন সম্প্ৰদায়ৰ লোকে পালন কৰে মিচিং বড়ো ৰাভা কাৰ্বি কাৰেক্ট এনসাৰ কি হ'ব কাৰেক্ট এনসাৰ ইয়াতে হ'ব অপচন এ মিচিং সকলে পালন কৰে এইটো উৎসৱ তাৰ পিছত নেক্সট কোৱেশ্চনটোত আছে কাইৰো কোনখন দেশৰ ৰাজধানী হয় এটা আছে ৰাছিয়া ইজিপ্ট ফ্ৰান্স আমেৰিকা কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন বি ইজিপ্ট ইজিপ্টৰ ৰাজধানী হয় কাইৰো ৰাছিয়াৰ ৰাজধানী কি হয় ৰাছিয়াৰ ৰাজধানী হয় মস্কো ফ্ৰান্সৰ ৰাজধানীটো জানে সকলোৱে পেৰিছ আৰু আৰ্জেণ্টিনাৰ কি হয় আৰ্জেণ্টিনাৰ ৰাজধানী হয় বুইনছ এয়াৰ্ছ ওকে নেক্সট কুৱেশ্চনটোত আছে নৱগ্ৰহ মন্দিৰটো কোন পাহাৰত অৱস্থিত নীলাচল পাহাৰ ভস্মাচল পাহাৰ মণিকোট পাহাৰ চিত্ৰাচল পাহাৰ তো ইয়াতে শুদ্ধ উত্তৰ হ'ব কি নৱগ্ৰহ মন্দিৰটো অৱস্থিত হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ নীলাচল পাহাৰত কি অৱস্থিত কামাখ্যা মন্দিৰ অৱস্থিত নীলাচল পাহাৰত ভস্মাচল পাহাৰত কোনটো মন্দিৰ অৱস্থিত উমানন্দ মন্দিৰ উমানন্দ তো কোটিকিটা ইম্পৰ্টেন্ট হয় অপচন লগত মই কৈ দিছো যাতে ক্লিয়াৰ হৈ থাকে তোমালোকৰ মণিকোট পাহাৰত কোনটো মন্দিৰ অৱস্থিত হয় হাজোৰ যিটো হয়গ্ৰীব মাধৱ মন্দিৰ আছে হয়গ্ৰীব মাধৱ মন্দিৰ যিটো আছে সেইটো অৱস্থিত হয় মণিকোট পাহাৰত ওকে নেক্সট ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে নেশ্যনেল পাৰ্ক Which state of India has the highest number of national park? Yet is Uttar Pradesh, Madhya Pradesh, Assam, Gujarat. Ki hobo correct answer will be option B. Madhya Pradeshot hokolotকৈ বেছি আছে কেইখন 10 খন আছে উত্তৰ প্ৰদেশত only 1 আছে অসমত আমাৰ টোটাল 7 খন আছে গুজৰাটত 4 খন আছে তো এতিয়ালৈকে মধ্য প্ৰদেশত hokolotকৈ বেছি আছে ৰাষ্ট্ৰীয় উদ্যান ওকে নেক্সট কোৱেশ্চন নম্বৰ 18 তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল তলাতল ঘৰ নিৰ্মাণ কোনে কৰাইছিল ইয়াতে আছে ৰুদ্ৰসিংহ প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ প্ৰতাপ সিংহ আৰু কাৰেক্ট আনসাৰ ইয়াতে হ'ব কি তলাতল ঘৰ নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই ৰুদ্ৰসিংহই কৰিছিল কি ৰংঘৰ নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই ওকে ঠিক আছে নেক্সট কোৱেশ্চন অজন্তা কেভছ কত অৱস্থিত অজন্তা গুহা কত আছে তামিলনাডু কেৰালা মহাৰাষ্ট্ৰ কৰ্ণাটক আৰু কাৰেক্ট আনসাৰ ইয়াতে হ'ব অজন্তা গুহাসমূহ আছে কত মহাৰাষ্ট্ৰ তাৰপিছত নেক্সট কুৱেশ্চন নম্বৰ 20 নেশ্যনেল স্পেচ ডে জাতীয় মহাকাশ দিৱস কিমান তাৰিখে পালন কৰা হয় ভেৰি ইম্পৰ্টেন্ট পৰীক্ষাত অহাৰ সম্ভাৱনা এটো 100% আছে এটো কুৱেশ্চনৰ নেশ্যনেল স্পেচ ডে পালন কৰা তাৰিখটো হৈছে কিমান ইয়াতে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 23 আগষ্ট ওকে যোৱাবাৰ কি হৈছিল এটো ঘোষণা কৰা হৈছিল 23 আগষ্টত 23 আগষ্টত যোৱাবাৰ যিখন আমাৰ চন্দ্ৰয়ান 3 আছে চন্দ্ৰয়ান 3 যিখন আছে চন্দ্ৰয়ান 3 খন যোৱাবাৰ লেন্ডিং হৈছিল সাকসেসফুলি ল্যান্ড কৰিছিল যোৱাবাৰ 23 আগষ্ট তাৰিখটোত ওকে সেই কাৰণে এই তাৰিখটোত পালন কৰা হয় নেশ্যনেল স্পেচ ডে ওকে ক্লিয়াৰ তো ঠিক আছে তো এইখিনি আজি ভিডিওটোৰ কাৰণে টোটাল কোৱেশ্চন হয় 20টা কিমানটা শুদ্ধ হল আপোনাৰ কমেন্ট সেকশনত কমেন্ট কৰিব তেতিয়া গম পাব আপোনালোকৰ প্ৰিপাৰেচন কোনটো লেভেলত গৈ আছে ওকে আৰু চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থওক আজি এনেকুৱা ভিডিও বিলাক পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে জেনাৰেল ইংলিছৰ ওপৰত মই ভিডিও কন্টিনিউ কৰি আছো তো ভিডিওসমূহ চাই থাকক আৰু আমাৰ ই-বুক খিনিৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে যদি লব বিচাৰে লিংকত গৈ পেলাই আপোনালোকে লব পাৰিব ওকে সো দ্যাটস অল ফৰ টুডে টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং সি ইউ সুন